ৰিলেশ্যনশ্বিপক লৈ আমাৰ ডেফিনেশ্যনছ, মিনিংছ, এক্সপেক্টেশ্যনছ চবৰে বেলেগ বেলেগ। চবৰে এক্সপিৰিয়েঞ্চ ইন ৰিলেশ্যনশ্বিপো বেলেগ বেলেগ, কাৰণ আমিবোৰতো চব বেলেগ। ৰিলেশ্যনশ্বিপ আৰু আমাৰ পাৰ্টনাৰক আমি নিজে এক্সপিৰিয়েঞ্চ কৰোঁ, আৰু চবকে ৰিলেশ্যন এনেকুৱা হয় তেনেকুৱা হয় কওঁ, শ্বেয়াৰ কৰোঁ। আমাৰ ৰিলেশ্যনশ্বিপ ভাল বা বেয়া এইবোৰ ডিপেণ্ড কৰে বহুতো ফেক্টৰছৰ ওপৰত। ইট ডিপেণ্ডছ আমি নিজে কেনেকুৱা, আমাৰ পাৰ্টনাৰ, আমাৰ কৰ্ম, আমাৰ ভাগ্য, লাক কেনেকুৱা। ছ'চিয়েল মিডিয়াত আমি কি পঢ়ি আছোঁ, কি দেখি আছোঁ আৰু কি শুনি আছোঁ, আমাৰ ভাগ্য বা ৰিলেশ্যনশ্বিপ তেনেকুৱা হ'ব জৰুৰী নহয়। ফেচবুক বা হোৱাটছএপ ষ্টেটাছত কাপল গ'ল, পিকচাৰ পাৰফেক্টবোৰ দেখিলে লাগিব পাৰে, উইছ মোৰো তেনেকুৱা হ'লহেঁতেন। ইমান লাকি, ইমান ধুনীয়া জেগাত ফুৰিছে, তেওঁক তাই ইমান ভাল পায়, বাহ ইমান টেষ্টি খাইছে, ইমান ধুনীয়া ৰেষ্টুৰেণ্ট গৈছে, বা ইমান ধুনীয়াকৈ ফটো তুলিছে। এইবোৰ ভাবি ভাবি আমি নিজৰ ৰিলেশ্যনশ্বিপটোক বেলেগৰ লগত কম্পেয়াৰ কৰি আমি নিজে দুখ কৰি হতাশাত ভুগোঁ, আৰু লাহে লাহে নিজৰ ইমান ধুনীয়া সম্বন্ধটো একো কাৰণ নোহোৱাকৈ বেয়া কৰি লওঁ। ক'ৰবাত কিবা কোট পঢ়ি বা কাৰোবাৰ ভুল কথা শুনি ব্ৰেইন ৱাছ কৰোঁ বা ভাল সম্বন্ধটো ডিষ্ট্ৰয় কৰোঁ। এইবোৰ ঠিক নহয়। চবৰে পজিটিভ আৰু নিগেটিভ ছাইডছ থাকে। সদায় মোৰ বাবুটো, মাই বেবী, মোৰ সোনা বা ফিজিকেল নিডছ ছেটিছফাই কৰা এইবোৰ নহয়। ৰিলেশ্যনশ্বিপ এটা মেইনটেইন কৰা ইমান ইজি নহয় যিমান ভাবিবলৈ ইজি। চব মানুহ বেলেগ বেলেগ, চিন্তাধাৰা বেলেগ বেলেগ, চব পাৰফেক্ট নহ'বও পাৰে। 10টা কথা একে মিলিলে 10টা কথা নিমিলিবও পাৰে। নিজকে বেলেঞ্চ কৰিব লাগিব হেপিনেছ লাগে যদি। নিজৰ ইমাজিনেশ্যন আৰু এক্সপেক্টেশ্যনছ কণ্ট্ৰল কৰিব লাগিব, নহ'লে ষ্টাৰ্টিঙততো চব গ্ৰীনাৰী ভাল ভাল লাগিব আৰু লাহে লাহে নিৰস হৈ পৰিব। একচুৱেলি আমাৰবোৰৰ প্ৰব্লেম এইটোৱেতে যে we are so very much obsessed with the idea of a relationship that we do not want to see and think the reality of a relationship, the truth of a relationship. Bas তুমি প্ৰিপেয়াৰ থাকিবা to face the best and difficult times in a relationship. কনফিডেণ্ট থাকিবা, তাৰপিছত ভাল হ'ব বেয়া হ'ব সেয়া সময়ে ক'ব। ধন্যবাদ।